আখড়া বন্দনা করি সরস্বতী ও মাই গো বলি আখড়া বন্দনা করি সরস্বতী ও মাই গো বলি। নমস্কাৰ, মই বিশ্বজিৎ বৰুৱা সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। দেখিছে আপোনালোকে বেক চাইডে এয়া হৈছে মেগা ঝুমুৰৰ বাবে যি আদিবাসী যি চাহ জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলে বৰ্তমান ঝুমুৰ প্ৰশিক্ষণ দি আছে, যি কৰ্মশালা চলি আছে। কিয়নো আমি যেনেকৈ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলোঁ, সেই একেধৰণে এইবছৰ আদিবাসী যি চাহ জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলে বৰ্তমান সাজু হৈছে বিশ্ব দৰবাৰত নিজৰ যি ঝুমুৰ নৃত্য সেয়া প্ৰতিষ্ঠা কৰিবৰ বাবে। আৰু বৰ্তমান বোকাখাট খেলপথাৰত এয়া আয়োজন চলি আছে। বৰ্তমান কৰ্মশালাত তেখেতসকল বহুতো ওতঃপ্ৰোতভাৱে ব্যস্ত হৈ আছে। বলক আজিৰ পৰিৱেশ দৰ্শক যত্ন কৰোঁ, আপোনালোকে স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। দেখিছে সকলো নাচনী বৰ্তমান সাজু হৈছে আৰু এইখিনি হৈছে ফাইনেল যি লিষ্ট ওলাইছিলে। ফাইনেল লিষ্টৰ 104গৰাকী নাচনী চিলেক্টেড হৈছে, তেওঁলোকৰ মাজৰে পৰা কেইগৰাকী দেখিছে এয়া বৰ্তমান। আৰু এইফালে ঢুলীয়াসকলো সাজু হৈছে। মই সম্পূৰ্ণ আপোনালোকক দেখুৱাব যত্ন কৰিম। সকলো সাজুনে? সাজু হৈছে ন? মুঠ কিমান আছে ঢুলীয়া ইয়াত? 28 ন? 28গৰাকী ন? ঠিক আছে, অল দ্য বেষ্ট। সকলো ভালকৈ আপোনালোকে বিশ্ব দৰবাৰত যাতে নিজৰ যি ঝুমুৰ নৃত্য প্ৰতিষ্ঠা হওক তাৰে। এয়া দেখিছে সকলো এনেধৰণে সাজু হৈছে সকলো ঢুলীয়া। বৰ্তমান 28জন ঢুলীয়া আছে আৰু 104গৰাকী নৃত্যশিল্পী যি ঝুমুৰ নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে সাজু হৈছে। দেখিছে এইসকলে হৈছে ঢুলীয়া, যি 28জন ঢুলীয়া বৰ্তমান চিলেক্টেড হৈছে। আপোনালোকৰ কষ্ট মই দেখিছোঁ আজি তিনিদিন হ'ল, যিহেতু 3 নম্বৰটো দিন। আপোনালোকৰ অনুভৱ কেনেকুৱা লাগিছে, যিহেতু আপোনালোকৰ ঝুমুৰ নাচ যি ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম বুলি আপোনালোকে কষ্ট কৰি আছে, ঝুমুৰ মানে আপোনালোকৰ অনুভৱটো কেনেকুৱা এতিয়া? হয়, এতিয়া আমাৰ এতিয়া গম পাইছোঁ যে শেষ পৰ্যায়ত আহি পাইছে চিলেকশ্যনৰ, আৰু ভাল লাগিছে আমি চিলেকশ্যন হৈছোঁ। আৰু এই চিলেকশ্যন প্ৰক্ৰিয়াটো বহুত জটিল, মানে বহুত কষ্টৰ মাজত এতিয়া উপনীত হৈছেগৈ। আৰু ভাল লাগিছে আমি চিলেকশ্যন হৈছোঁ আজি মেগা ঝুমুৰৰ কাৰণে। ভাগ্যৰ কথা ক'ব পাৰি। 700 কেণ্ডিডেটৰ ভিতৰত যে আমি চিলেকশ্যন হ'ব পাৰিছোঁ, এইটো সৌভাগ্যৰ কথা আমি ভাবোঁ। ঠিক আছে, তো দেখি আপোনালোকে নিশ্চয় শুনিলে বহুতো কেণ্ডিডেট আছিলে, যি 500+ কেণ্ডিডেট আছিলে। আৰু সেই কেণ্ডিডেটৰ মাজৰ পৰা তেখেতসকলে এনেধৰণে কষ্ট কৰি বহুত কষ্টৰ মাজেৰে যি এটা বহুত টাফ এটা কম্পিটিশ্যন আছিলে, সেই কম্পিটিশ্যনত অডিশ্যন দি তেখেতসকলে চিলেক্ট হৈছে। এনেধৰণে তেখেতসকলে বিশ্ব দৰবাৰত যি তেখেতসকলৰ ঝুমুৰ আছিলে ঝুমুৰ প্ৰতিষ্ঠা কৰিব ওলাইছে। এয়া দেখিছে আপোনালোকে বৰ্তমান তেওঁলোকৰ যি ট্ৰেক আছিলে, ট্ৰেকত বৰ্তমান নৃত্য আৰম্ভ হ'ল।
কলি দুটি পাতা ফুটে
রঙের খেলা করি বংশী বাজায় কত ষোলো করি অনেক খুশি নানা রঙের খেলা করি বংশী বাজায় কত